নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল এছামিজ প্ৰজেক্টলৈ পুনৰ স্বাগতম জনাইছোঁ। আজি মই কথা পাতিব ওলাইছোঁ লোকেল মুৰ্গীৰ বিষয়ে। বহুতে সুধি থাকে লোকেল মুৰ্গী কেনেকুৱা ধৰণৰ লাভ হয় বা লোকেল মুৰ্গী ব্ৰইলাৰৰ তুলনাত হয়তো কেনেকৈ ধৰণে ফাৰ্মত ইয়াৰ লাভালাভটো কেনেকুৱা বা কিমান দিন কিমান ওজন হয় সেইটো হিচাপত মই কৈ আছোঁ। লোকেল মুৰ্গী বহুত লাভ আছে। যদি পুহিব বুলি ভাবে আপোনালোকে প্ৰথমতে কমৰ পৰা ষ্টাৰ্ট কৰিব পাৰে। লোকেল মুৰ্গীৰ আপোনাৰ মোৰ এই মুৰ্গীবিলাক চাওক, প্ৰায় 3 মাহ হৈছে। সিহঁতৰ ৱেটবিলাক 800 পৰা 900 কেজি হৈছে। ৱেটবিলাক চাই লওক, গ্ৰথবিলাক। আৰু মুকলিকৈ যদি পুহিব পাৰে তো আপোনালোকৰ মুৰ্গীবিলাকৰ স্বাস্থ্যবিলাক আৰু ভাল থাকে আৰু দানাৰ খৰচটো একেবাৰে কমি যায়। চাওক সিহঁতৰ গ্ৰথবিলাক 800 900 কিছুমানতো 1 কেজি হৈছে প্ৰায়। আৰু বৰ্তমান সময়ছোৱাত আপোনালোকৰ লোকেল মুৰ্গীৰ ডিমাণ্ড বহুত। এতিয়াতো লকডাউনৰ কাৰণে মাংসৰ বহুত নাটনি হৈছে। মোৰ এইবিলাক প্ৰায় লকডাউনৰ 2 দিন আগত অনা আছিলে। এইবিলাক চাওক সুন্দৰ গ্ৰথ হৈছে। গতিকে আপোনালোকে লোকেল মুৰ্গী বহুতে পুহি ভাবি আছে, কিন্তু বস্তুটো আপোনালোকে ভাবি আছে কেনেকুৱা ধৰণে পোহা যায়, কি হয়, ঘৰুৱা হিচাপত পুহিলে লাভ হয় নে নহয়। গতিকে দুটা এটা ঘৰুৱা হিচাপত পোহাতকৈ আপোনালোকে 50টা বা 100টা মুৰ্গীৰে ষ্টাৰ্ট কৰিব পাৰে। এইবোৰ চাওক, যেতিয়া ডাঙৰ হ'ব মুৰ্গাবিলাক বেছি দিব পাৰিব। মুৰ্গী কিছুমান ৰাখি দিলে সেইবিলাকৰ পৰা আপোনালোকে কণী পাব, তাৰ পৰা পোৱালি উৎপাদন কৰিব পাৰিব। গতিকে লোকেল মুৰ্গী মুকলিকৈ এনেকৈ পুহিলে আপোনালোকৰ দানা খৰচটো একেবাৰে কম হয় আৰু 3 মাহৰ পৰা 4 মাহৰ ভিতৰত আপোনালোকে বিকিব পৰা হৈ যায়। এইবোৰ চাওক, দিনত যিহেতু সিহঁতে এৰা থাকে মুকলিকৈ, গতিকে মই যে সন্ধিয়া সময়ত ভিডিঅ'টো বনাই আছোঁ। কিছু দানা দি ৰখা হৈছে। মোৰ যিহেতু হাঁহৰ ফাৰ্ম আছে, গতিকে হাঁহৰ লগত ইহঁতকো একে দানা খুৱাব পাৰি। মুকলিকৈ কিছুমান খুদি চাউল এইবোৰ ছটিয়াই দিলেও ধুনীয়াকৈ খাই থাকে। এইবোৰ চাওক, সন্ধিয়া পূৰা শুই আছে ইহঁতে বঢ়িয়াকৈ। প্ৰায় 150টামান আছে মুৰ্গী, লোকেল মুৰ্গী। এইবোৰ চাওক পূৰা শাৰী শাৰীকৈ শুই আছে ধুনীয়াকৈ। এইবোৰ ওপৰত ৰখা হৈছে আৰু ঘৰৰ তলৰ ভাগত কিছু আছে। এইবোৰ চাওক, এইবোৰ যিহেতু ইহঁতে এতিয়া ডাঙৰ হৈছে, গতিকে মই LED বাল্ব লগাই ৰাখিছোঁ। 100 পাৱাৰী বাল্ব নলগালেও হ'ব, যিহেতু বিল বেছিকৈ আহে। গতিকে আপোনালোকে কৰিম বুলি ভাবিছে যদি কৰিব পাৰে, কমৰ পৰা ষ্টাৰ্ট কৰক, একো অসুবিধা নাই। প্ৰথম এমাহলৈকে অলপমান প্ৰব্লেম হ'ব, গতিকে ভালকৈ দানা পানীখিনি ভালকৈ যোগান ধৰিলে 1 মাহ পিছত আৰু আপোনালোকৰ লাহে লাহে গ্ৰথটো ধুনীয়া হৈ আহে আৰু মুকলিকৈ এৰিব পাৰিলে আৰু লাভ হয়। গতিকে এই সময়ছোৱাত এতিয়াতো কৰোণা ভাইৰাছৰ আতংক আছে পৃথিৱীত, গতিকে এইবোৰ কাম কৰিলে কিছু স্বাৱলম্বী হ'ব পাৰে আৰু বিশেষ খৰচ নহয়। ঘৰটো এনেধৰণে বাহিৰে নিৰ্মাণ কৰি ল'ব পাৰে। চাঙত ৰাখিলে বেছি ভাল, বেমাৰ আজাৰ কম হয়। এনেধৰণে ৰাখিব পাৰে, লাভ বহুত আছে। লোকেল মুৰ্গী যদি কৰিম বুলি ভাবে লাভ আছে ভালেখিনি। কমৰ পৰা ষ্টাৰ্ট কৰিলে আপোনালোকে আহি যাব। মই কমৰ পৰা ষ্টাৰ্ট কৰা হৈছে, গতিকে যিহেতু এতিয়া ভালে ৰিজাল্ট পাইছোঁ, গতিকে আপোনালোকক মই জনাই আছোঁ। আৰু মোৰ হাঁহৰ ভিডিঅ' আগতো বনোৱা হৈছে। হাঁহবোৰ এতিয়া প্ৰায় কণী পাৰিব পৰা হৈছে আৰু মতা হাঁহ ভালেকেইটা এই লকডাউনৰ সময়ছোৱাত বিক্ৰী হৈ গ'ল। গতিকে বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কমেণ্ট কৰিব। আৰু আপোনালোকে লাইক কমেণ্ট কৰিলে আগন্তুক ভিডিঅ' বনাবৰ কাৰণে উৎসাহ পোৱা যায়। গতিকে চেনেলটো যিহেতু নতুন আৰু মই সৰু সুৰা কিছুমান এনেকুৱা ধৰণৰ কামৰ জৰিয়তে
মানুহ স্বাৱলম্বী হ'ব পৰাকৈ মই ভিডিঅ'বিলাক বনাওঁ। বেলেগ উদ্দেশ্য নাই, নিজে যিখিনি পাৰোঁ কৰি আছোঁ আৰু আপোনালোকক জনাই আছোঁ। গতিকে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। গতিকে এতিয়া সন্ধিয়াৰ সময়, গতিকে সেইবোৰ চাওক ৰাতি পোক পতংগবিলাকৰ কাৰণে যুদ্ধ লাগি আছে সিহঁতে। এনেকৈ লাইট জ্বলাই ৰাখিলে ৰাতি বহুত কীট পতংগ আহে, সেইবোৰ সিহঁতে গ্ৰহণ কৰে আহাৰ হিচাপে, আৰু এইবিলাকৰ পৰা ভালেখিনি প্ৰ'টিন পায়। গতিকে আপোনালোকে কৰিব পাৰে, কোনো অসুবিধা ইমান নাই। অলপ কষ্ট হ'ব, লাভালাভ ভালে হ'ব ইয়াতে। গতিকে বন্ধুসকল, আজি ভিডিঅ'টো ইমানতে। গুড নাইট।